এয়া আজি আমি কলডিল বনাবলৈ আৰম্ভ কৰিছোঁ। আহকচোন আমি কলডিল আৰু মোৱা মাছ কেনেকৈ বনাম চাই লওঁ। এতিয়া আমি তেলখিনি গৰম কৰি লৈ তাত অকণমান নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। এতিয়া এইখিনি ৰঙচুৱা নোহোৱালৈকে আমি ভাজি থাকিব লাগিব। এতিয়া আমি মিহিকৈ কাটি থোৱা কলফুলখিনি দি দিছোঁ। কলডিল স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। যিবোৰ মহিলাৰ ঋতুস্ৰাৱ আৰু বগাচাপ জনিত সমস্যা আছে, কলফুল খালে বা কলডিল খালে কম সময়তে আৰোগ্য পোৱা যায়। সেইকাৰণে আমাক আইতাহঁতে তিৰোতা মানুহ বা ছোৱালী মানুহবিলাকক সঘনাই কলফুল ভাজি খুৱাইছিল। এতিয়া আমি ৰৈ যোৱা নহৰু, জিৰা গুড়ি আৰু পিঁয়াজখিনি দি দিম। এতিয়া ৰঙচুৱা হোৱাৰ পাছত আমি হালধি গুড়ি অকণমান ছটিয়াই দিছোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব পাৰে। এতিয়া আমি মোৱা মাছখিনি ভাজি ল'ম। মোৱা মাছ থাইৰয়ডৰ কাৰণে বহুত ভাল হয় বুলি শুনিছোঁ। আমি কম তেলতে মাছখিনি ভাজিবলৈ চেষ্টা কৰিম। এতিয়া কলফুল ভাজিখিনি হ'ল। এতিয়া আমি ঢাকনিখন লগাই থৈছোঁ। এতিয়া আমি মাছখিনি ভাজিম। এতিয়া আমি মোৱা মাছখিনি বহাই দিছোঁ। এতিয়া আমি কম কমকৈ মাছখিনি দি দিম। হালধি সানি লৈছোঁ। হালধি সানি কমকৈ পৰে মাছত। এয়া মাছখিনি এতিয়া লৰাই দিছোঁ কম কমকৈ। এতিয়া মাছখিনি প্ৰায় ভজা হৈছেই। এতিয়া আমি মাছখিনি কলফুলৰ লগত মিলাই দিম। তেলখিনি দিব নালাগে, বহুত তেল হৈ যাব। যিখিনি তেল দিছোঁ সেইখিনি ওলালেই, কাৰণ মাছতে বহুত তেল থাকে। গতিকে ভালকৈ যদি ভজা যায় তাৰ পৰা মাছে তেল এৰি দিয়ে। এতিয়া আমি মাছটো দি কিনে কলফুলখিনি লৰাই দিছোঁ। এনেদৰে আপোনালোকে ৰান্ধি খাবচোন, বৰ ধুনীয়া লাগে আৰু ই স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী। এতিয়া আমাৰ এইখিনি নুমাব পৰা হৈছে। এতিয়া আমি অকণমান কমকৈ জুই দি কিছু সময় লৰাই থাকি তাৰপিছত নমাই থ'ম। এতিয়া আমি ঢাকনিখন লগাই দিছোঁ। প্লেটখনত সজাই লৈছোঁ আৰু আপোনালোকে আলহী আহিলে কম সময়ৰ ভিতৰতে এনেদৰে খুৱাব পাৰে।